মোৰো কেতিয়াবা বিয়া আহিব इसकी माँ का भोला चेहरा নাই মন বেখেৰ চেংদা Hi guys, welcome back to our YouTube channel. মোৰ বন্ধু বান তুমি সকল আজি মই লৈ আনিছো আপোনালোকৰ বাবে নতুন এটা ব্লগ ভিডিঅ' তো আজি মই গৈ আছো আমাৰ গাঁওখনৰ ওচৰতে থকা গাঁও এখনলৈ বিয়া খাবৰ বাবে আৰু বিয়াখন হ'ল এগৰাকী বাইদেউৰ তো বাইদেউৰ বিয়া খাবৰ বাবে গৈ আছো তাৰ লগতে ব্লগ ভিডিঅ' বনাবৰ বাবে গৈ আছো আপোনালোকৰ বাবে তো সেইখনলৈ চাই থাকিব বাইদেউৰ বিয়াৰ ব্লগ ভিডিঅ'টো খোজকাঢ়ি গৈ আছো বাইদেউৰ বিয়া খাবৰ বাবে বাইক কিনিব টকা নাই কি কম কান্দিবহে মন যায় ফাইনেলি আহি পালো বাইদেউৰ বিয়ালৈ আৰু এইখন বাইদেউৰ বিয়াৰ বাবে সজাই দিয়া গেটখন তো লাহে লাহে ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক সকলোবোৰ দেখুৱাই যাম তো সেইখনলৈ চাই থাকিব ব্লগ ভিডিঅ'টো তো ওপৰৰ পিনে এনেকুৱাকে সজাই দিছে আপোনালোকে দেখিব পাৰে তো চাৰিও মানে ওপৰৰ পিনে হালধীয়া আৰু বগা কাপোৰে সজাইছে আৰু মানে এটা বস্তু দেখাব পাহৰি গৈ আছো মই আপোনালোকক তো মানে দুয়ো পিনে পাজাৰ সজাই দিছে তো পাজাৰ আৰু ওপৰৰ পিনে ফুল আদি লগাই দিছে ওপৰত লিখা আছে শুভ বিবাহ বুলি তো বাৰু এতিয়া গৈ আছো ভিতৰলৈ সোমাই কিনে লাহে লাহেকে বাৰু এনেকুৱা লাইট আদি সজাই দিয়া হৈছে আৰু এইপিনে আছে বন্ধুসকল ব্ৰসকল আছে মোবাইল আদি চাই আছে তো মই গৈ আছো ভিতৰলৈ সোমাই কিনে কইনা বাইদেউক চাবৰ বাবে তো ফাইনেলি ভিতৰলৈ আহি পালো মই এয়া আমাৰ মৰমৰ বাইদেউ কইনা বাইদেউ বহি আছে ইয়াতে আৰু বাইদেউৰ লগত আছে মৌচুমী বাইদেউ মৌচুমী ভণ্টি আছে মৌচুমী বান্ধৱী এয়া আমাৰ বাইদেউ গৰাকী বিবি গোসা প্ৰশ্ন তা বিয়া মান আৰু আমাৰ নিংকাই প্ৰশ্ন মানে বিবি নাই জীৱন এতিয়া ফাৰ্ষ্ট বিয়া নাই মন বেখেৰ চেংদা बहुत तेज हो रहा है তো ক'ব নোৱাৰে বোলে বাইদেৱে তো মানে বাইদেউ সুধিছিলো মই ৰাভা ভাষাত যে বাইদেউ আপোনাৰ জীৱনত আজি প্ৰথম বিয়া আপোনাৰ মনটো কেনেকুৱা লাগি আছে বুলি তো বাইদেৱে মানে লাজ পাই আছে যিটো তেওঁৰ প্ৰথম বিয়া বাৰু মোৰো কেতিয়াবা বিয়া আহিব এইটো নাই বাৰু एहे रहा नहीं जाता তো বাইদেউসকলে বহি আছে মোৰ ব্লগ ভিডিঅ' বনোৱা চাই আছে তো ইয়াতে মই বহি লৈ এতিয়া অকণমান তো ইয়াতে বহি কিনে বাইদেউ ফটো আদি তোলো ভিডিঅ' আদি কৰোঁ আপোনালোকক ভালদৰে দেখুৱাবৰ বাবে ন বান্ধৱীসকল বিবি ৰং তো ভিতৰত গৈ কিনে আহিলো তো এতিয়া আপোনালোকক ঠাইবোৰ দেখুৱাই দিওঁ তো ভাত ৰন্ধা ঠাইখন দেখুৱাই দিওঁ তো কোনটো ঠাইত ভাত আদি খাব সেইবোৰ ঠাই আপোনালোকক দেখুৱাই দিওঁ হল ভাত খোৱা তো ইয়াতে মানে ভাত খোৱা তো যিসকল মানে মানুহে আহিব ভাত খাওঁৰাই তেওঁলোকে ইয়াতে বহিব ইয়াতে ভাত আদি খাব তো এয়া আপোনাক দেখুৱাই দিওঁ ভালদৰে তো এয়া ভিতৰত এনেকুৱাকে ইয়াতে মানে মানুহে বহি কিনে ভাত খাব তো আৰু দাদাসকল আছে বন্ধুসকল আছে ব্ৰসকল আছে সেইপিনে আছে তেওঁলোক কাম কৰা তো ইয়াতে হ'ল ভাত খোৱা আৰু এইপিনেও ভাত খোৱা আৰু এইপিনে মানে মদ খোৱা এইপিনে মদ খোৱা যিহেতু আমাৰ ট্ৰেডিশ্যনেল হয় মদ খোৱাটো আমাৰ ৰাভা পৰম্পৰাত মদ খোৱাটো থাকে গাহৰি মাংস খোৱাটো থাকে তো সেইপিনে আৰু এইপিনে হ'ল ভাত খোৱা তো আৰু এইপিনে হ'ল ভাত ৰন্ধা ঠাই আৰু ভাত ৰন্ধা ঠাইত যাব লাগিলে মানে অকণমান পবিত্ৰ হ'ব লাগিব চেণ্ডেল জোতা মই পিন্ধি থৈছোঁ তো জোতা মোজাতে খুলিব লাগিব তো খুৰীয়ে হাঁহি আছে মোৰ কথা শুনি কিনে মানে কথা কোৱা শুনি কিনে খুৰীয়ে হাঁহি আছে বাৰু মই আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিম তো মই জোতাটো খুলি থওঁ তো জোতা খুলি থওঁ মোজা খুলি থওঁ যিটো পবিত্ৰ ঠাইত যাম তো ভাত ৰন্ধা পবিত্ৰ ঠাইত যাম এইপিনে হ'ল ভাত ৰন্ধা ঠাইখন তো আপোনালোকক ভালদৰে দেখুৱাই দিওঁ মই ইয়াৰ খুৰীসকল আছে তো ইয়াতে ভাত ৰন্ধা ইয়াত দালি আছে ইয়াত দালি দালি আৰু এয়া হ'ল গৰম পানী দিছে আৰু এয়া হ'ল দালি আৰু এয়া হ'ল লাবৰা না বাংমাইকাই মুৰিগন্ধক আৰু কি চান্দা বিলাহী আৰু মাইবে সেইগুলো মাই তো এইগুলো মাই তো এইপিনে আছে ভাত আৰু এয়া হ'ল গাহৰি মাংস বাঘ কাকা না খাচী তো হল একাই চাংজ খাচী তো মানে খাচী বাঘ কাকা তো খাচী রুংকাই বাঘ কাকা আৰু এয়া হ'ল গাহৰি মাংস খাৰে ৰন্ধা আৰু এটা কথা মানে ক'ব গ'লে তো আৰু এইপিনে আছে লাবৰা আৰু এয়া হ'ল গাহৰি মাংস কেঁচা তো মানে ৰন্ধা নাই এইটো আৰু এয়া হ'ল দালি এয়া হ'ল দালি আৰু এইপিনে সকলোবোৰ ৰন্ধা হৈ আছে বাৰু মানে খোজকাঢ়ি ইমানো কাঢ়িব নোৱাৰি ধূলা লাগি যাব বাৰু তো আৰু আমাৰ ৰাভা জনগোষ্ঠী মানুহৰ বিয়াত মদ আৰু গাহৰি থাকিবই লাগিব তো মদ আৰু গাহৰি নাথাকিলে ক'ব গ'লে আমাৰ ৰাভা মানুহৰ বিয়া বুলি কোৱা নহ'ব
biar saya ini pikir tadi Nimita oh ha to momorong be ciban mane ciban sungjo aro je biya saya ini pikir tadi kan momoronga to Nimita ke তো এতিয়া ৰাতি কেনেকুৱা দেখা পায় এইবোৰ দেখুৱাম আপোনালোকক তো ওপৰৰ পিনে এনেকুৱা দেখা পাইছে বহুত মানে কালাৰফুল হৈ আছে আৰু এইপিনে আছে ভাইটিসকল তো মোৰ মৰমৰ ভাইটিসকল আছে এইপিনে তো এই আপোনালোকে দেখিব পাৰে তো ওপৰৰ পিনে এনেকুৱাকে সজাই দিছে এতিয়া আহিলো ভাত খাবৰ বাবে দোষ নাই আৰু নেকি